Hello friends, good morning. আজি বহুত দিনৰ পিছত এটা ব্লগ বনাই আছো আৰু ৰাতিপুৱাই উঠি গা পা ধুই পূজা দি এতিয়া ভাত বহাই আছো ভুম গৈ আছে ভুম ভাত বহাই ৰাখিছো ভাত বহাই এতিয়া মাইনা দোকান যায় বোলে দোকানত লৈ গৈ আছো এ ভুম মাইনা গাড়ী চালে বহুত ফুৰ্তি হৈ যায় কেনে ভুম ভুম কৈ আছে ৰাস্তাত গাড়ী গৈছে গাড়ী দেখাইছো আৰু মই আজি সোনকালে উঠিলো আজি 4টা বজাতে উঠিলো উঠি কাম চাম কৰি ভাত বহাইছো এতিয়া মাইনা দোকান যায় বোলে পাপা আনিব নহয় না কি আনিব যাও পাপা আনিব যাও কৈছো জুচ আনিব যাব আমাৰ মাইনা মেংগো জুচ খাই খুব ভাল পায় এতিয়া আমি দোকান গৈ আছো ন দোকানটো অলপ দূৰ হয় কাৰণে দোকানত গৈ আছো এতিয়া কি পাওঁ দোকানত মাইনাৰ কাৰণে লৈ আহিম জুচ no খাবি ফ্ৰেন্ডস দোকান গলো দোকান যাই থাকোতে চালো আমাৰ ভাইটি এটাই ছোৱালী এজন পলাইলে আহিছে এইটো মিটিং হৈ আছিল তাত অলপ সোমালো আপোনালোকক দোকান আছিলো কি আনিলো দেখাব নোৱাৰিলো বিস্কুট আনিলো মাইনাৰ কাৰণে আৰু মাইনা তাত মই মিটিং শুনোতে মাইনা একদম আচানককৈ খেলি আছিলে বাবুৰ লগত খেলি আছিলে তাত ভাইটিবিলাক আছিলে লগত খেলি আছিলে আচানককৈ মই ভিতৰত সোমাই যাওঁতে মাইনা একদম গুচি গৈছে তাৰ খুৰী ঘৰত গুচি গৈছে আৰু মই গোটেই বিচাৰি একদম হাইৰাণ গ'লো পোৱাই নাছিলোঁ একদম বহুত মানে জীৱনত প্ৰথমবাৰ বহুত ভয় লাগিল আজি পিছত বিচাৰি পোৱা নাছিলোঁ পিছত ভাইটি ক'লো বিচাৰিবলৈ পিছত গৈ কিনে খুৰী ঘৰত বহি মজাকৈ বিস্কুট খাই আছিলে পিছত পাই কিনে এতিয়া লৈ কিনে আহিছোঁ এতিয়া লৈ আহি বিস্কুট খালে মাইনা বিস্কুট খাই কিনে এতিয়া ভাত খাব ভাত খাই কিনে আৰু যোন ল'ৰাটো যোন ছোৱালীটোক লৈ আহিছে এতিয়া ইহঁতে ঘৰত গৈছে মিটিং কৰিবলৈ আপোনালোকতো দেখাব নোৱাৰিলোঁ মানে এনেকুৱা ঘৰৰ কিবা এনেকুৱা কাজিয়াত মানে ভিডিঅ' কৰাটো অলপ বেয়া লাগে সেইটো কাৰণে নাই কৰা আৰু আপোনালোকক মোৰ ভিডিঅ'বিলাক যদি চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেছি ব্লগ ইমান নবনাওঁ মই মোবাইল তেনেকৈ ধৰিবলৈ মানুহ নাই সেইটো কাৰণে ব্লগো নবনাওঁ বেছি পাৰিলে এটা দুটা শ্বৰ্ট ভিডিঅ' বনাওঁ